একলাই ধৰছ না কাবাই আছে লোক লোক নাই এইটো ল 50 টাকা দিছো দে তো কি নাম তোর নমস্কাৰ মোৰ নাম শ্ৰী বিশাল দালুটা ঘৰ ক'ত ঘৰ ফাইনেলি গাইজ মই লাউখাটা বামুণ কুটনি গাঁৱত আছো এটা ধনক এটা দেখা পাইছো অকলে আছে মাছ মাৰি আছে চাওক ফাইনেলি গাইজ মই এতিয়া ব্লগ কি ধুনীয়া লাগে ফাইনেলি গাইজ মোৰ শাহু বুঢ়ী মাত দিয়া হেন পাইছিলো কাৰণ মানে মাতটো চেম টু চেম মোৰ কাই নমস্কাৰ অসমবাসী ৰাইজ মই হৰজিত আপোনালোকে চাই আছা এ বয় ট্ৰাই এগান চেনেল আজি আছো মই লাও গাঁও বাণী গাইজ কি ক'লা নামটোৱে পাহৰি পাই আছো লাগত আছো যিয়ে নহওক গাইজ ভিউ পইণ্টটো কি ধুনীয়াকৈ আছে আপোনালোকে চাওক না গাইজ চাওক 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 আৰু গাইজ এয়া হৈছে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য এয়া গাইজ নামনি অসমৰ ভিউ পইণ্ট চাওক কি ধুনীয়া আৰু পানী পাইছো মানে ফাইনেলি গাইজ মই আছো বামুণকুটনি গাঁৱত লাওগাঁও বামুণকুটনি গাঁৱত লাউখাটা জিলা বাক্সা হয় নহয় বাক্সা নপৰে না বৰপেটা জিলা বামুণকুটনি অ বৰপেটা জিলা বামুণকুটনি বাক্সা নপৰে না এই হৰ পৰা গাঁওখন এইখিনি নপৰে গৰু চাইছে না কিবা এনে ৰোৱনী আহাই নাই আজি কুংগুৰি ৰূপহী ৰূপহী ভূঞাপাৰা অ ভাত খাইছা অন্ন না অ ফাইনেলি গাইজ মোৰ ইমানখিনি অভিজ্ঞতা অহা নাই আৰু গাইজ মোৰ বাবাৰ বয়সৰ সমানে হ'ব যিহেতু জেঠাৰ মানে কি গাইজ অলপমান চিনাকি হ'লেও আৰু মানে কি মই য'ৰ পৰা আহিছোঁ না গাইজ ঘৰৰ পৰা 25 কিলোমিটাৰ দূৰ হয় আৰু গাইজ এতিয়া অলপ ভাল বেয়া কথা পাতি কিনে এতিয়া মই গৈ আছোঁ মানে জেঠাক বিদায় ল'লোঁ আৰু গাইজ না অলপ মানে কি সময়খিনি মই পাৰ কৰিলোঁ ভিডিঅ' বনালোঁ অলপ মানে কি সোনকালে আহি মই ভিডিঅ' শ্বুট কৰিছোঁ আৰু আজি গাইজ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আৰু অসমবাসী ৰাইজ মোৰ কিবা ভুল হ'লে আপোনালোকে শুধৰাই দিব মানে গাইজ আৰু মোৰ ভুল হৈছিল মানে মোৰ জেঠাজনে মানে বুজাই দিলে আৰু গাইজ আৰু অচিনাকি জেগাত চিনাকি হোৱাটো বহুত বেছি মানে প্ৰয়োজন আৰু ভিডিঅ'টো আজি সম্পূৰ্ণ চাব কিবা ভুল হ'লে আপোনালোকে কমেণ্ট কৰি জনাব টাপত পানীত পৰিছে মানে কি টাপটো তাৰ ফলত মানে কি ভিডিঅ' শ্বুট কৰা কি ধুনীয়া হৈছে আৰু আজি গাইজ সূৰ্যটোৰ কাৰণে পানীৰ কাৰণে চাপটো মুখত লাগি আছে কি ধুনীয়া হৈছে অহাই আছে পানী এয়া হৈছে গাইজ চিগুন গছ এইখন হৈছে দলং ব্ৰিজ আৰু ভিউ পইণ্টটো কি ধুনীয়া লগা হৈছে মটমখন ৰাখি দিছোঁ এই ইয়াতে আৰু ৰোৱনীবিলাক বৰ্তমান আহি পোৱা নাই ৰখি আছোঁ আজি আহিছোঁ মই মানে ভাড়া মাৰি আছোঁ ভাড়া লুকটো চাওক ভিউ পইণ্টটো ফাইনেলি গাইজ মই লাউখাটা বামুণকুটনি গাঁৱত আছো এটা ধনক এটা দেখা পাইছো অকলে আছে মাছ মাৰি আছে চাওক নদীত মানে এইটো জান এটা অহাই আছে নদীটো গাইজ তাৰ পৰা গেটৰ পৰা পানী আহিছে এইটো চাইডে দি চাওক এইটো চাইডে পানী আহিছে আৰু এই ইয়াতে মাছ মাৰি আছে অকলে চাওক গাইজ চাওক এতিয়া গৈ আছোঁ নামি গৈ আছোঁ কেনেকুৱা মাছ পাইছে আপোনালোকক দেখুৱাই আছোঁ ব'লক গাইজ আজি ব্লগটো বেলেগ ধৰণৰ গাইজ আজি আহিছোঁ মই ভাড়া মাৰবা আৰু
আপোনালোকক দেখুৱাই আছোঁ বামুণ কুটনি গাঁও লগতে এতিয়া মাছ মাৰি আছে ধুনুৱাই এতিয়া গৈ আছোঁ এই পানী আহিছে চব নামি লওঁ মই এতিয়া গাইছ নামি পানী ঠাণ্ডা গাইছ আৰু মাছ মৰি আছে চব মাছ মাছ গাইছ মাছ গাইছ মাছ গাছ কেনেকুৱা ধৰি চব মাছ হাতী ধৰিছোঁ পাইছে না আছো নহয় তোহা আছে নাই এইটো মাছটোৰ চুমা হাতী এটা পাইছা কি কি মাছ পাইছা চাং খুলি দি দি আছো সেয়া গাইছ নিচলা মাছ নাথু বুলি কয় কি খাবি নেকি ঘৰত না বেচবি কিমান দিব লাগে ক তই ক দে ক খাব মাৰিছে না দিবি হা নিব লাগিব কিমান দিব লাগিব তোক হা যিমান দিয়া নিচলা মাছ গাইছ একলাই আছাৰচোন কিমান দিব লাগিব যিমান দিয়া না দে মই দি আছো তোক দিবিতো একো নাইতো দি আছো তোক মই একলাই ধৰছ না কাবাই আছে লোক নাই এইটো ল 50 টাকা দিছো দে তোক কি নাম তোৰ নমস্কাৰ মন্ডল চেৰি বিশাল তালুকদাৰ ঘৰ ক'ত ঘৰ বামুণগুটনি বামুণগুটনি স্কুল যাই আছা কিমান ক্লাছত 6ত ক্লাছ 6ত দে যাই থাকবি হা দে যা ঘৰ যাবি আৰু মাছ ধৰবি নথৰা না দে লৈ যাওঁ দে মই দে থাক দে এটা হিমচাৰি এটা ল'ম ভালকৈ পৰবি দে যাওঁ ফাইনেলি এতিয়া গাইছ বামুণকুটনি গাঁৱৰ নিচলা মাছ মানে লৈ গৈ আছোঁ বড়ো ভাষাত নাথুৰ বুলি কয় আৰু গাইছ এতিয়া গৈ আছোঁ পাৰে এতিয়া উঠি আছোঁ ফাইনেলি মাছ লৈ লৈছোঁ গাইছ মাছ খামাইছে বামুণকুটনিৰ মাছ লাও খাটাৰ মানে ল'ৰাটো মানে ধৰি আছে এতিয়া ঘৰত যাব এতিয়া গাইছ মোৰ ৰোৱনী গোট আছে আগত আৰু গাইছ মই কম তাহাঁতক মই মাছ ধৰিলোঁ তোমাক ৰখি ৰখাই এতিয়া গৈ আছোঁ বলক ফাইনেলি গাইছ মই এতিয়া ব্লগ কি ধুনীয়া লাগে আলহীৰ হাতত চবৰে মোনা এখন আছে আমাক বজাৰ দিছো বজাৰ কৰিছো বজাৰ মিঠা লাও আছে এটা মিঠা লাও আছে এটা মাছ আছে তিতালাও নাই আমি ৰোৱনী নহয় দে ৰোৱনী নহয় গৈ আছোঁ গাইছ ধুনীয়াকৈ খোজকাঢ়ি ফাইনেলি গাইছ মোৰ শাহু বুঢ়ী মাত দিয়া হেন পাইছিলোঁ কাৰণ মানে মাতটো ছেম টু ছেম মোৰ কাহিনো কৈছে নহয় দে গাইছ বেয়া চেয়া নাপাব অকণমান ধেমালি কৰিবলৈ চেষ্টা কৰিলোঁ আৰু মানে মনোৰঞ্জন দিবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক আৰু তাতে ইলো পিলো ধুনু মুনুহঁতে মানে গা ধুবলৈ ঘূৰিছে গাইছ ফাইনেলি গাইছ চাওক ধুনু মুনু ইলো